জন্মৰ পৰা মাকক আমি বিয়া কৰাই আনিছোঁ। মাকক বিয়া কৰাই আনিছোঁ আৰু তেতিয়াৰ পৰা তাৰমানে একদম হেৰিক তাৰমানে পাইছোঁ আৰু আমি জন্মৰ পৰা তাইক পাইছোঁ। তাই এই আগতে সেইখন ঘৰ আছিল, এতিয়া তাৰমানে এইখিনিলৈ আমাৰ ওচৰলৈ উঠি আহিছে। আমাক তাৰমানে চবেই ভাবে এখন ঘৰৰে নেকি বুলি ভাবে। আমি ইমান মিলা প্ৰীতিকৈ আছোঁ তাৰমানে। আমি যথেষ্ট ভাল আছিলে। পঢ়াত ভাল, খেলা ধূলাত ভাল, বা মাতে কথাই খেলাই চবতে ভাল তাৰমানে। তাই কোনো কাৰণতে তাৰমানে হেলাব নোৱাৰি, গোটেইখিনিয়ে তাই ভাল। কথাই বতাই বা মানুহৰ ব্যৱহাৰ পাতি গোটেইখিনিয়ে ভাল আৰু। এতিয়াও তাই আহিলে আমাৰ এইখিনি সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ যাব, গাড়ীত ভৰাই লৈ যায়, তাইক খুৱাব, কিবা দিব। আমাৰ নাতিনী এজনী আছে, জন্মৰ পৰাৰ পৰা তাৰমানে তাইক বহুতে ভাল পাওঁ। এতিয়া ৰাখিব পৰা নাই মই নাতিনীজনীক, একো খুৱাব পৰা নাই। আৰু আমাৰ নিজৰ ঘৰৰ নিচিনা। বৰমাক চাই আজিৰ তাৰিখলৈ তাৰমানে কোনো দিন বেয়া শব্দ বা চকাও আমি সৰুৰ পৰা তাৰমানে খাদ্যমন্ত্ৰী বুলি মাতিছিলোঁ। খাদ্যমন্ত্ৰী বুলি মাতিলেও তাই হাঁহি মাৰি পেলাই তাৰমানে হেৰি কৰে। তথাপিও তাই বৰমাইকে কিয় চকাইছা, কিয় হেৰি কৰিছা, কোনো দিন বেয়া ব্যৱহাৰ বেয়া আজিলৈ কোনো দিন পোৱা নাই। তাই বহুত